हेलो गाइस, वेलकम टू माय चैनल। पुनः एक नতুन ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকৰ মাজলৈ লৈ আনিছো চাওমিনৰ ৰেচিপি। অতি সহজে বনাব পৰা হোটেলৰ দৰে চাওমিন আমি কেনেদৰে বনাও চাওহিচোন। পোনপ্ৰথমে মই এখন কেৰাহীত এমগ পানী দি দিছো। পানীখিনি অলপমান গৰম হ'ব দিম। মই পিছত পানীখিনি এচামুচ জোখৰ ৰিফাইন দিছো। আৰু মই ইয়াত দিম ভিনেগাৰ অলপ পৰিমাণৰ। মই এচামুচ জোখৰ ভিনেগাৰ ব্যৱহাৰ কৰিম। আৰু মই ইয়াত দিম নিমখ, যাতে চাওমিনখিনি বইল হোৱাত সহজ হয়। এতিয়া আমাক চব্জি লাগিব। এয়া মই গাজৰ কাটি লৈছোঁ এনেকৈ দীঘল দীঘলকৈ, আৰু কেপচিকাম, এয়া ৰিংকৈ মই পিঁয়াজ আৰু মিহিকৈ পিঁয়াজ বেক কেমেৰা সহায়ত দেখাই দিছোঁ। এয়া কেপচিকাম হয়, মই দীঘল দীঘলকৈ এনেদৰে কাটি লৈছোঁ। এয়া গাজৰ, এইখিনি মই গোল গোলকৈ কাটিছোঁ। পিঁয়াজ আৰু এইখিনি মিহিকৈ কাটিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বন্ধাকবি ব্যৱহাৰ কৰিব পাৰে আৰু বিনৰ ব্যৱহাৰ কৰিব পাৰে। যিহেতু মোৰ লগত নাছিল সেইকাৰণে মই ব্যৱহাৰ কৰা নাই। এয়া মোৰ পানীখিনি গৰম হৈ যায়। এতিয়া মই ইয়াত চাওমিন দিম। চাওমিনটো মই পেকেটটো দেখাই দিছোঁ। যিহেতু মই গোটেই পেকেটটো ব্যৱহাৰ নকৰোঁ, মই অলপমান থৈ দিম। মোৰ এইটো চাওমিন মিহি চাওমিনটো হয়। আপোনালোকে ইচ্ছা কৰিলে অলপ শকত চাওমিনটো ল'ব পাৰে। এই মিহিটো অলপ। এতিয়া মই এডাল লাঠি লৈ লৈছোঁ। এডাল বাঁহৰে বনোৱা হৈছে। এডাল বনালে চাওমিনখিনি দীঘল দীঘল হৈ লৰাই দিলে দীঘল দীঘল হৈ থাকে, নহ'লে চাওমিনবোৰ হাতেৰে লৰালে ভাঙি যায়গৈ। এইখিনি ভালদৰে পানীত উল্টাই পুল্টাই দিম। এই মই পানীত ভালদৰে এইখিনি লৰাই দিছোঁ। চাইছোঁ মোৰ চাওমিনখিনি কোমল হৈছেগৈ নে নাই। চাওমিনখিনি গোটেইখিনি বহুত সিজাই দিব নালাগে, অলপমান সিজালেই হ'ব। মোৰ চাওমিনখিনি প্ৰায় সিজি আহিছে। এই চব মোৰ চাওমিনখিনি ধুনীয়াকৈ সিজি গৈছে। এয়া মোৰ চাওমিন হৈ গ'ল। এতিয়া মই এনেকুৱা এটা খৰাহীত চাওমিনখিনি কাঢ়ি ল'ম। এইখিনি কাঢ়ি লোৱাৰ পিছত মই লগে ইয়াত ঠাণ্ডা পানী দি ধুই দিম চাওমিনখিনি। এই ঠাণ্ডা পানী মই চাওমিনখিনি ধুই দিছোঁ। এতিয়া ইয়াত মই এচামুচ জোখৰ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আৰু এইখিনি মই ভালদৰে সানি দিছোঁ চাওমিনখিনিৰ লগত, যাতে চাওমিনবোৰ এডালে আনডালৰ লগত ভালদৰে লাগি নাযায়। এইখিনি চাওক, আপোনালোকে দেখিব পাৰিছে এডাল চাওমিনো লাগি যোৱা নাই। এতিয়া মই এখন কেৰাহীত অলপমান ৰিফাইন তেল দিছোঁ। আপোনালোকে এটা কথা মনত ৰাখিব যে চাওমিন বনালে সদায় গেছটো হাই ফ্লেমত থাকিব লাগে। ল' ফ্লেমত চাওমিন ভাল নহয়। এয়া মই এতিয়া ইয়াত পিঁয়াজখিনি এড কৰি দিছোঁ। পিঁয়াজখিনি মই ভালদৰে লৰাই ল'ম অলপমান সময়। এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া মই ইয়াত কেপচিকামখিনি দি দিম, লগতে গাজৰখিনিও ব্যৱহাৰ কৰিম। এইখিনি মই অলপ ভাজি লোৱাৰ পিছত পিঁয়াজখিনি দিম, মানে যোনখিনি মই গোল গোলকৈ কাটি ৰাখিছিলোঁ সেই পিঁয়াজখিনিয়ে ব্যৱহাৰ কৰিম। আপুনি ইয়াত যি যি চব্জি ভাল পায় সেইবোৰ চব্জি ব্যৱহাৰ কৰিব পাৰে। মই পিঁয়াজখিনি দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে লৰাই ল'ম। আপোনালোকে ইয়াত ইচ্ছা কৰিলে এচিকুটমান জালুকৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও ভাল লাগে খাই। মই ব্যৱহাৰ কৰা নাই জালুকৰ গুড়ি, আৰু ইয়াত কেঁচা জলকীয়া ফালি দিব পাৰে। এইখিনি মই ভালদৰে সিজি যোৱালৈ ভাজিম। মই চাইছোঁ মোৰ সিজা নাই কেপচিকামখিনি, আৰু অলপ ভাজিব লাগিব। এইখিনি মোৰ প্ৰায় সিজি আহিছে। এইখিনিত চাওমিন দিব পৰা হৈ গৈছে। মই ইয়াত চাওমিনখিনি দিম, কিন্তু এটা কথা মনত ৰাখিব, চাওমিনখিনি গোটেইখিনি এবাৰতে মই নিদিওঁ। মই ইয়াত অলপ অলপকৈ চাওমিনখিনি ব্যৱহাৰ কৰিম, আৰু মই ইয়াত সেই বাঁহৰ লাঠিডাল দি মই চাওমিনখিনি লৰাম। হাতা ব্যৱহাৰ নকৰোঁ। দৰকাৰ পৰিলেহে হাতা ব্যৱহাৰ কৰিম। এনেকৈ দৰে লাঠিৰে মিলালে তেতিয়া চাওমিনখিনি মানে ভাঙি নাযায়, এনেকুৱা দীঘল দীঘলে হৈ থাকে। যদি আপোনালোকে ভাঙি মানে অলপ এনেকৈ দীঘল দীঘল খাই ভাল নাপায়, তেতিয়া ইচ্ছা কৰি হাতা দি লৰাব পাৰে, তেতিয়া অলপ বেয়া হৈ যায়। বা হাতা দি লৰালে আপোনালোকে দুখন হাতা ব্যৱহাৰ কৰিব।
মই 3 বাৰত চাওমিনখিনি দি দিছোঁ গোটেইখিনি। এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম। আপোনালোকৰ যদি ঘৰত ডাঙৰ টাৱা বা ননষ্টিক ষ্টিক আছে তেন্তে আপোনালোকে তাত হাতা ব্যৱহাৰ কৰিব পাৰে, কাৰণ এখন টাৱা হয়, সমান হয়, তেতিয়া সেইখনত লৰাবলৈ সুবিধা হয়, তেতিয়া ভাঙি নাযায়। কিন্তু মই যিহেতু কেৰাহীত বনাইছোঁ, ইয়াত হাতাৰ বেছি ব্যৱহাৰ কৰিলে চাওমিনখিনি ভাঙি যাব পাৰে। এইখিনি মই ইয়াত এতিয়া মই ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ, এচামুচ জোখৰ ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া ভিনেগাৰ নিদিলেও হয়, এইটো অপশ্যনেল হয়। আৰু মই অলপমান ৰিফাইন তেলৰ ব্যৱহাৰ কৰিছোঁ। আৰু এয়া চয়া চচ, অন্নপূৰ্ণাৰ চয়া চচ আছিল মোৰ লগত। সেইটো আপোনালোকৰ যি চয়া চচ উপলব্ধ আছে সেইটো ব্যৱহাৰ কৰিব পাৰে। মই চয়া চচ ব্যৱহাৰ কৰিছোঁ। চাওমিনত দিবলৈ আৰু বহুত ধৰণৰ চচ পোৱা যায়, সেইবিলাকো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই চয়া চচ দি দিছোঁ, কিন্তু মোৰ চয়া চচ কম হৈছে, সেইবাবে মই আৰু অলপ চয়া চচ ইয়াত ব্যৱহাৰ কৰিম। আৰু অলপ চয়া চচৰ ব্যৱহাৰ কৰিছোঁ, যিহেতু মোৰ চাওমিনত অলপ চয়া চচ কম হৈছে। যিহেতু মোৰ চাইডৰ ফালে বহুত লাগি গৈছে চব্জিবোৰ, সেইকাৰণে মই হাতা দি মিলাই দিছোঁ, কিন্তু মই বেছিকৈ হাতা দি নিমিলাওঁ। মই এতিয়া টমেটো কেটচআপ ইয়াত ব্যৱহাৰ কৰিম। আৰু মই ইয়াত চিলি চচৰো ব্যৱহাৰ কৰিছোঁ অলপমান। আপোনালোকে ইচ্ছা কৰিলে দিব বা দিব নিবিচাৰে নিদিলেও হয়। এইখিনিতে মই ভালদৰে লৰাই লওঁ। আমাৰ চাওমিন প্ৰায় হৈয়ে গৈছে, অলপমান সময় মই এনেদৰে ৰাখি পেলাই আমাৰ চাওমিন হৈ যাব। এবাৰ এনেদৰে বনাই খাব, খুব সোৱাদ লাগে। ফাষ্ট ফুডত যেনেদৰে বনোৱা যায় তেনেদৰে বনাইছোঁ মই। খুব টেষ্টি চাওমিন, পুৰা ৰেষ্টুৰেণ্টৰ দৰে চাওমিন হৈ গৈছে ঘৰতে। আপোনালোকে এবাৰ বনাই খাব, খুব খাই ভাল লাগে। আৰু বনাই কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু চাওমিনবোৰ আপোনালোকে দেখিলে গম পাইছে যে চাওমিনবোৰ এডালো লগ লাগি থকা নাই। চাওক, এইবোৰ এডাল এডাল হৈ গৈছে আৰু গোটেইবোৰ দীঘল দীঘল হৈ আছে। ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকন